Guys, welcome to my new video. আজিৰ ভিডিওটো vlog ভিডিও নহয়, আজিটো হ'ব prank ভিডিও। নিশ্চয় thumbnail চাই গম পাইছে আজি কাক prank কৰিম আপোনালোকে গম পাইছে। মধুস্মিতা বাক ফোন মাৰি মানে কিবা এটা মই এতিয়া ভাবা হোৱা নাই, স্ক্ৰিপ্টিং ভিডিও নহয় না, মই ডাইৰেক্টলি কিবা এটা মনত আহে কৈ দিওঁ, ডাইৰেক্ট লিখি পেনে যে এইটো কম সেইটো নহয় না, মনত কিবা এটা কৈ দিম, এতিয়ালৈ ভাবা হোৱা নাই আৰু ফোনটো প্ৰথম মাৰো, ফোনটো মাৰি পেনে তাৰপিছত কম মই বেলেগৰ মোবাইল দি মাৰিছোঁ, মানে দেউতাৰ মোবাইল দি মাৰিছোঁ। মোৰ মোবাইলৰ নাম্বাৰটো ছেভ আছে কিন্তু সেইকাৰণে এইটো নাম্বাৰে দিম আৰু প্ৰথম ফোনটো কলটো কৰি লওঁ ৰ'ব। जय गणेश देवा माता जाकी पार्वती पिता महादेवा। हेलो কলে हेलो কোনে কলে মই ৰূপমে ক'লো। ৰূপম হয় মানে কি হ'ল যে মই এতিয়া মোবাইলটোত ৰিচাৰ্জ কৰি আছিলোঁ, ৰিচাৰ্জ কৰোঁতে আপোনাৰ এই নম্বৰটোত ৰিচাৰ্জটো হৈ গৈছে। হেল্ল' কাটি দিম আৰু ভয় দিছে মানে ছোৱালী মানুহ না অলপ ভয় লাগিব পাৰে। जय गणेश देवा माता जाकी पार्वती। হেল্ল' আপুনি ফোনটো কাটি দিলে যে। প্ৰেংক কৰি আছা নেকি? প্ৰেংক ভিডিঅ' মই কৰা নাই, মোৰ নাম ৰূপম কলিতা। ক'ৰ পৰা মানে এইটো হাজোৰ চাইড হয়। আপোনাৰ মানে এই মোবাইলটোত ৰিচাৰ্জ পাইছোঁ, আপুনি পাইছে নহয় মই এতিয়া মানে সেই কাম কৰি মানে হাজিৰা কৰি কিবা কৰি ৰিচাৰ্জ কৰিছোঁ। আপুনি এতিয়া পইচাটো মোক কিমান মানে 1 বছৰৰ কৰিছিলোঁ। 1 বছৰত কিমান হয় ভাবি চাওক, জিঅ'ৰ 1500 টকা। 1500 টকা নেকি? হয় হ'ব দিয়া, তোমাৰ নাম্বাৰটো দিয়া, মই ভৰাই দি আছো। নাম্বাৰটো লৈ লওক। কোৱা। লিখি ল'বনে নে কি? লিখি ল'ব নে কি? মোৰ মনত থকা অতি আছে বহুত। 10 8 ইয়াত ভৰাই দিব। 108 তিনিটা নম্বৰ। তিনিটা নম্বৰ, এইটো মানে VIP নম্বৰ মোৰ। মামাৰ লগত খাই নেকি তুমি? মামাৰ লগত লাইন আছে। বঢ়িয়া বঢ়িয়া। বাকী চিনি পাইছা নাই এনে তাক মোক? কোৱা নাই। দীপজ্যোতি কলিতাক। বুজা নাই। দীপজ্যোতি কলিতা। কোন কলিতা? দীপজ্যোতি দীপজ্যোতি। মানে মই প্ৰেংক কৰিম বুলি ভাবিলো, কিন্তু প্ৰেংকটো এই গমেই পোৱা না তুমি। গম পাইছো মই। বাকী এতিয়া চিনি পাইছা নে নাই? পাইছো। বাকী খবৰ কেনে? খবৰ ভাল। মই ভাবিছিলো ভিডিঅ'টো 5 মিনিট মান হ'ব, এতিয়া 2 মিনিটৰ হ'ব। আরে কোনে আগতে বড় ধরল রিকভার কয় মোৰ রিকভারটো বুঝে বলাই দিও বুলি। অলপ কিবা কিবি কৈ ল'ব লাগে। মানে ফাৰ্ষ্ট টাইম কৰো না, মানে সিমান এটা প্ৰেংক চেনেল নহয়। মই ভাবিলো এনে আৰু ঘৰত ইমান ৰ'দতো ভ্লগ বনাব ইচ্ছা নাযায়, এনে প্ৰেংক চেংক কৰি থাকো আৰু কেতিয়াও। হ'ব দিয়া, একো নাই। তাৰে অকমান লগাই দিবা। বাকী আছা ভালে? আছিয়া। আহিবা আমাৰ ফালে। যাম দিয়া, মই অলপ বাহিৰত আছিলো বা। কিবা অডিয়েন্সক কিবা কৈ দিয়ে যদি অলপ ভাল লাগিল হয়। কি কম আৰু প্ৰেংকটো প্ৰথমতে গমেই পাইছো মই, সেইকাৰণে আৰু ময়ো অলপ ভাবিছো প্ৰেংকটো হৈ লওক, সেইকাৰণে ময়ো কৈ আছো কিবা কিবি। দিয়া ভাল লাগিল। এইবাৰ অলপ তৈয়াৰী কৰি ল'ম। ভিডিঅ'বিলাক চাই থাকিব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু। এইবাৰ অলপ তৈয়াৰী কৰি ল'ম প্ৰেংকটো কৰাত, এইবাৰ অলপ বেলেগ হ'ব। এবাৰ বেলেগটো কৰিবা। এইবাৰ অলপ বেলেগ চাই অলপ ইউনিক হ'ব লাগিব। বাকী বেয়া চেয়া নাপাবা আৰু। ঠিক আছে, ভালে থাকা। ৰিচাৰ্জটো কৰি দিব 108ত। হ'ব দিয়া, ৰিচাৰ্জ কৰি দিম তোমাৰ VIP নম্বৰত। হ'ব দিয়া। দিয়া বাৰু। মানে মেইন কথাটো কি হ'ল, প্ৰেংক কৰাত মানে মই ভাবা নাই ডাইৰেক্ট সেইটো কথা ক'লো, কিন্তু গম পাইছে, গম পোৱাৰ কাৰণে আৰু কৰি দিম বুলি কৈছে। কিন্তু একো নহয়, প্ৰেংক ভিডিঅ'টো মই এইটো ডিলিট কৰি নিদিওঁ, ভিডিঅ'টো আপলোড দিয়াটো দিমেই। কিবা এটা হ'লে হৈছে না, যদি অলপমান হ'লে আপোনালোকে ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। কাৰণ এই ৰ'দত ভ্লগ চগ বনোৱা নাই, প্ৰেংক এটা কৰিলোঁ, গম পাই গ'ল বেলেগ মোবাইলেদি কৰা হেতিও। কি ক'ম আৰু, এই আজিকালি চবেই প্ৰেংক কৰি থাকে না, সেইবাবে চবেই গম পাই যায় প্ৰেংক কৰা বুলি। মানে এইগিলা অতকে কথা ক'ব নোৱাৰি, মানে
কি কওঁ এই দে হ'ব দিয়ক আজি